তোমাক প্ৰথমে ক্লাছটো সোধোতেও তুমি কান্দি আছা, চকুকেইটাত গম পায় তুমি কান্দি আছা বুলি। কান্দিবা, ষ্ট্ৰং হ'ব লাগিব নাই, শক্তিশালী হ'ব লাগিব। এই বানে সকলোকে শেষ কৰি থৈ গৈছে আৰু বানপানীত শেষ হোৱা এটা পৰিয়ালটোত এনে 3জন ব্যক্তি আছে। সেই 3জন ব্যক্তিৰ সৈতে আপোনালোকক চিনাকি কৰি দিব বিচাৰিছোঁ। এই হৈছে ডাঙৰ, তেওঁ ডাঙৰ জীয়াৰী ক্লাছ 9ত পঢ়ি আছে। 2 নম্বৰ জীয়াৰী, তুমি কিহত পঢ়ি আছা? 6ত। আৰু এইটো হৈছে একদম সৰু হিৰ' পঢ়ি আছে ক্লাছ 2, হয়নে নহয়? 2 হয়নে নহয়? তেওঁলোকৰ মাতৃও নাইকিয়া আৰু তেওঁ পিতৃও 3 দিন হৈছে আৰু ঢুকুৱা। আজি ক'বলৈ গ'লে তিলানী পাতি ক'বা তুমি এতিয়া ডাঙৰ ওলাব লাগিব। সকলোৱে জানে মোক, যোনে ইণ্টাৰভিউবিলাক চাই, মোৰ অনুষ্ঠানবিলাক চাই, সকলোৱে জানে মোৰ চকুৰ পৰা চকু পানী সহজতে নোলায়। আজিলৈকে হয়তো মোৰ চকুৰ পৰা চকু পানী ওলোৱা নাই, কিন্তু আজি মই নিশা এখেতলোক 3জনৰ কাৰণে আহিছোঁ। কথা দিছোঁ অসম লাইফৰ ফালৰ পৰা, এই কণমানি কেইটা আমি কিবা এটা কৰিম, এখেতলোকৰ বাবে অসম লাইফে কিবা এটা কৰিব। আজি মই গম পোৱা নাছিলোঁ এনে অৱস্থা বুলি, কিন্তু মই চাব পৰা নাই, মই সুধিব পৰা নাই, মই কি সুধিম মই ভাবি পোৱা নাই। এখেতলোক 3জনক 3 দিন হৈছে মাত্ৰ। ডাঙৰ হৈ ভাল মানুহ হ'ব লাগিব, হয় নহয়? ভাল মানুহ হ'ব মা নাই, দেউতা মাৰ নিচিনা মৰম কোনেও কৰিব নোৱাৰে, সেইটো সকলোৱে জানে। কিন্তু তথাপি তোমালোকৰ লগত সমগ্ৰ অসম আছে। আজি অসম লাইভৰ এই অনুষ্ঠানটো চোৱা প্ৰতিগৰাকী ব্যক্তি তোমালোকৰ লগত থাকিলে হ'বনে? কি লাগিব তোমাক কোৱা? একো নালাগে। মা কিমান দিন হ'ল মানে তাত? 2 বছৰ হৈছে। দেউতাৰ বেমাৰটো গম পোৱা আছিলে? গম নাপাইছিলা তুমি? 3 দিন হ'ল ন? কি দিম, মোৰ হাতত এতিয়া একো নাছিলে, কাৰণ মই বানপানীৰ নিউজ কৰিব আহি আছিলোঁ। আৰু ইয়াতে তেওঁলোকৰ ঘৰতো বানপানী হৈছে, মই দেখুৱাইছোঁ। এয়া চাওক, চাৰিওফালে বানপানী। এটা বস্তু তোমালোকৰ বাবে মই লৈ আহিছোঁ। ক'ত পঢ়া তুমি? কি লাগিব তোমাক? কিবা লাগিব? তুমিয়ে ডাঙৰ, চাব লাগিব। আপোনালোকক দেখুৱালোঁ, আপোনালোকে চাব আৰু তেওঁলোকক সহায় কৰক। আমিও যি পাৰোঁ সহায় কৰিম। তেওঁলোকে কৈছে তেওঁলোকৰ ঘৰখন বনাই দিব লাগে, আমি তেওঁলোকৰ ঘৰখন বনোৱাৰ বাবে চেষ্টা কৰিম। অসম লাইভে চেষ্টা কৰিব।